আপুনি হোৱাটছএপ গ্ৰুপ এটাত মেছেজ কৰাৰ পিছত আপোনাৰ মেছেজটো কোনে কোনে পঢ়িছে বা পঢ়া নাই সেইটো কেনেকৈ গম পাব? চাওঁ আহক। ধৰা হওক মোৰ এই মেছেজটো নিয়মাৱলীৰ ভিতৰত উত্তৰটো দিলে পুৰস্কাৰ পাব পাৰ। এইটোত মই ক্লিক কৰিলোঁ, মানে চুই দিলোঁ। টাচ কৰাৰ পিছত ওপৰত সোঁহাতে ওপৰত 3টা ফুট আছে যে, সেই 3টা ফুটত চুই দিলোঁ। চুই দিয়াৰ পিছত ইনফো আৰু কপি আছে, ইনফোত আপুনি চুই দিব। তেতিয়া এই ৰিড বাই দেখুৱাইছে নহয়, কোনে কোনে পঢ়িলে তাৰমানে। অভিজিত অৰিয়ন দত্ত, এনেকৈ এই গোটেই লিষ্টখন ওলাই গৈছে মোৰ সেই মেছেজটো কোনে কোনে হৈছে। আৰু তলত ডেলিভাৰ্ডটো, তাৰমানে তেওঁলোকলৈ ডেলিভাৰ্ড হৈছে মেছেজটো, কিন্তু এতিয়াও পঢ়া নাই। তেতিয়া বাৰু ক'বলগীয়া নাই, কিন্তু বাকী সেই ৰিড বাই যিখিনি পঢ়িছে তেওঁলোকৰ বহুতে আপোনাৰ ৰিয়েক্ট নকৰে। এইটো কৰা নকৰাটো নিজৰ কথা, পাৰ্চনেল মেটাৰ। কিন্তু আপুনি চাব পাৰিব তাৰমানে আপোনাৰ প্ৰতি, আপোনাৰ মেছেজটোৰ প্ৰতি কিমানৰ ৰিয়েকশ্যন আছে নাই।